নমস্কাৰ মই দীপাংকৰ সকলোকে স্বাগতম জনাইছো হেল্প অফ দীপাংকৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ তোমালোকে বহুতে কমেন্ট কৰি সুধি আছা যে ৰিএপাৰ আৰু বেটাৰমেন্ট দিয়াসকলে স্কুটি পাম নে নাই ড্ৰপ আউট দিয়াসকলে স্কুটি পাম নে নাই লগতে 12 পাছ কৰি যদি কন্টিনিউ নপঢ়ো মানে কলেজত এডমিশন নলওঁ বেলেগ কিবা লাইন লৈ পঢ়ি আছো বা আইটিআই পঢ়ি আছো নাইবা কিবা অনলাইন কিবা কোচিং কৰি আছো সেইসকলে এতিয়া স্কুটি পাম নে নাই এই বুলি বহুতে কমেন্ট কৰি সুধি আছে এতিয়া তোমালোকক যোনখন নটিচ দিছিল সেই নটিচখনত এই বিষয়নো কিনো দিয়া আছে তাকে প্ৰথম চাই লওঁ এই স্কুটি পাবৰ কাৰণে তেওঁলোকে কিছুমান নিয়ম বান্ধি দিছে তোমালোকে ইয়াত দেখিবলৈ পাইছা গভৰ্ণমেণ্ট অফ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট ফালৰ পৰা এই নটিচখন আহিছে তোমালোকে ইয়াত জানিবলগীয়া বহুকেইটা আপডেট দিয়া হৈছে তোমালোকে সকলোৱে জানা যে 2024 বৰ্ষত ছাত্ৰীসকলে 60% আৰু ছাত্ৰসকলে 75% পালে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ ফালৰ পৰা স্কুটি প্ৰদান কৰিব পইণ্ট নম্বৰ 8 দিয়া আছে যে দি ষ্টুডেণ্ট মাষ্ট পাছ দি হাই ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2024 কণ্ডাক্ট বাই দ্য আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল ইয়াত দিয়া আছে যে তোমালোক 2024 বৰ্ষত এইচএছ পাছ কৰা হ'ব লাগিব আৰু সেই এক্সাম আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বৰ্ডৰ হ'ব লাগিব পইণ্ট নম্বৰ বিত দিয়া আছে এইটো আমি জানোৱেই ছাত্ৰীসকলে 60% নাইবা 60% পালে স্কুটি লাভ কৰে পইণ্ট নম্বৰ চিত দিয়া আছে ছাত্ৰসকলে 75% প্লাছ পালে স্কুটি লাভ কৰিব এইটো আমি আগতে জানো মানে ইয়াত উল্লেখ কৰিছে যোনটো সেইটো কথা তোমালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিছোঁ পইণ্ট নম্বৰ ডিত দিয়া আছে যে ষ্টুডেণ্ট ইন দি বেটাৰমেণ্ট এণ্ড ৰিএপাৰেঞ্চ কেটেগৰী আৰ নট ইলিজিবল ফৰ দি স্কিম মানে যিসকল ষ্টুডেণ্টে বেটাৰমেণ্ট এক্সাম আৰু ৰিএপাৰ কৰিছে সেইসকল ষ্টুডেণ্টে এই স্কিম লাভ নকৰে তেওঁলোকে স্কুটি লাভ নকৰিব পইণ্ট নম্বৰ ইত দিয়া আছে যে ড্ৰপ আউট ষ্টুডেণ্ট আৰ অলছ' নট ইলিজিবল ফৰ দি স্কিম যিসকল ষ্টুডেণ্টে ড্ৰপ আউট দিছে সেইসকল ষ্টুডেণ্টেও এই বছৰ এই আঁচনি লাভ নকৰিব পইণ্ট নম্বৰ এফ ষ্টুডেণ্ট হেভ টু বি ৰেচিডেণ্ট অফ দি ষ্টেট অফ আসাম মানে ষ্টুডেণ্টজন অসমৰ বাসিন্দা হ'ব লাগিব পইণ্ট নম্বৰ জিত দিয়া আছে যে এইটো গুৰুত্বপূৰ্ণ যে ষ্টুডেণ্ট মাষ্ট কণ্টিনিউ দেয়াৰ ষ্টাডি বিয়ণ্ড 10+2 মানে তোমালোকে এইচএছ পাছ কৰি কণ্টিনিউ পঢ়ি থকা হ'ব লাগিব তেতিয়াহে তোমালোকে স্কুটি লাভ কৰিবা ধৰি লোৱা কিছুমান ষ্টুডেণ্টে এইচএছ পাছ কৰি BA BCom BSc পঢ়া নাই বেলেগ কিবা লাইন লৈ পঢ়িছে তেওঁলোকে কি স্কুটি নাপাব নি এইটো কিয় এই নটিচখনত উল্লেখ কৰিছে গম পোৱা নাই তোমালোক সকলোৱে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক এই বিষয়ে টুইট কৰিবা যে কলেজত এডমিশ্যন নলৈ বেলেগ লাইন লৈ পঢ়িলে কি স্কুটি নাপাব নি মোৰ মতে তোমালোকে স্কুটি পাব লাগে কিন্তু ইলিজিবিলিটি ক্ৰাইটেৰিয়াত কিয় এই বিষয়ে উল্লেখ কৰিছে সেইটোহে গম পোৱা নাই এতিয়া গম পালা যে এই নটিচখনত কি দিয়া আছিল ড্ৰপ আউট আৰু বেটাৰমেণ্ট দিয়াসকলে স্কুটি লাভ নকৰে লগতে 12 পাছ কৰি কণ্টিনিউ নপঢ়িলেও স্কুটি লাভ নকৰে এই বুলি এই নটিচখনত উল্লেখ কৰা আছে এতিয়া তোমালোকে এই বিষয়ে কি ক'বা কমেণ্ট কৰি জনাবাচোন আৰু ভিডিঅ'টো যদি লাইক নাই কৰা সকলোৱে লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা